নমস্কাৰ বন্ধুসকল, প্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই মই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। ডিজেল মেকানিক ট্ৰেড, ট্ৰেক্টৰ মেকানিক, ETC, ITI ট্ৰেড আহিব লগা সম্ভাৱ্য কিছুমান প্ৰশ্ন উত্তৰ এই ভিডিঅ'টোত অলপ আলোচনা কৰিম। ঠিক আছে, আৰম্ভ কৰিছোঁ ভিডিঅ'টো। What is the type of engine? इंजन का प्रकार का नाम क्या है? এই যে ইঞ্জিনটো আপোনালোকে দেখিছে, এই ইঞ্জিনটো প্ৰকাৰটোৰ নাম শুনিছে। কি ইঞ্জিন হয় বাৰু? আপোনালোকে তলত দি আছে চাৰিটা অপশ্যন: ইনলাইন ইঞ্জিন, ভি ইঞ্জিন। ডেফিনেটলি আপোনালোকে দেখা পাইছে 1, 1, 2, 3, 4। এইটো ইনলাইন হ'ব, যিহেতু মই এইটো ক্লিক কৰিছোঁ। চাইছে আপোনালোকে ইনলাইন ইঞ্জিন দেখিছে। What is the type of engine? इंजन का प्रकार क्या है इस इंजन का? ভি টাইপ দেখিছে আপোনালোকে, এইটো দেখিছেনে? এইটো ভি ইঞ্জিন হ'ব, ঠিক আছে। বি নম্বৰ অপশ্যন শুদ্ধ। নেক্সট কুৱেশ্যন 3 নম্বৰ। হোৱাট ইজ দ্য টাইপ অফ ইঞ্জিন? ইঞ্জিন কা প্ৰকাৰ क्या है? এইটো ইঞ্জিনটোৰ প্ৰকাৰ কি হ'ব? কি ইঞ্জিন হ'ব এইটো? আপোনালোকে দেখা পাইছে অপ'জিট ইঞ্জিন। দুইটা চিলিণ্ডাৰ আপোনালোকে দেখিছে, এয়া দুইটা অপ'জিট ছাইডত আছে। মাজত এইডাল দেখিছে আপোনালোকে ক্ৰেমশ্বেফ্ট, ঠিক আছে। এইডাল কানেক্টিঙত দুইফালৰ পৰা আহিছে, দেখিছেনে আপোনালোকে? অপ'জিট ইঞ্জিন এইটো, ঠিক আছে। এইটো চি নম্বৰ অপশ্যন ৰাইট। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য টাইপ অফ ইঞ্জিন? হোৱাট ইজ দ্য টাইপ অফ ইঞ্জিন? এই ইঞ্জিনটো কি টাইপৰ হয়? ইঞ্জিন কা প্ৰকাৰ কি আহে ইছ ইঞ্জিন কা? আপোনালোকে ছবিত দেখিছে এইটো চিত্ৰটো, এইটো হ'ব ৰেডিয়েল। দেখা পাইছে আপোনালোকে চাৰিটা ইয়াত পিষ্টন দেখা পাইছে, চাৰিটা পিষ্টন চাৰিওফালে আছে, এইটো ৰেডিয়েল হ'ব। ডি নম্বৰ অপশ্যন ৰাইট। নেক্সট কুৱেশ্যন নেক্সট কুৱেশ্যন 5 নম্বৰ। হোৱাট ইজ कॉल द डिस्टेंस बिटवीन TDC टू BDC? TDC से BDC के बीच की दूरी को क्या कहलाता है? TDC और BDC दूरी माने टप डेड सेंटर एंड बटम डेड सेंटर। আপোনালোকে এটা পিষ্টন দেখিছে, আপোনালোকে সেইটো ইঞ্জিনৰ ডিজেল ইঞ্জিনৰ সেইটো আপোনালোকে ভালদৰে সেই চেপ্টাৰ পঢ়ি ল'ব। তাৰপিছত আপোনালোকে জানিব এইটোৰ বিষয়ে। TDC টপ ডেড চেণ্টাৰ, BDC বটম ডেড চেণ্টাৰ মানে তলৰ। মানে ইঞ্জিনক চাৰিটা ভাগত ভাগ কৰা হৈছে: সাকচন, কম্প্ৰেছন মানে সাকচন হ'লে SI ইঞ্জিন বা CI ইঞ্জিন যিকোনো হ'ব। সাকচন হ'ব, কম্প্ৰেছ হ'ব, পাৱাৰ হ'ব, এডজাষ্ট, ঠিক আছে। ঠিক তেনেদৰে চাৰিটা ভাগত ভাগ কৰা হৈছে। তাৰে এতিয়া TDC আৰু টপ ডেড চেণ্টাৰ TDC সেইটোক ষ্ট্ৰক বুলি ক'ব, ঠিক আছে। টপ ডেড চেণ্টাৰ আৰু বটম ডেড চেণ্টাৰ দুইটা দূৰত্বটোক কি বুলি ক'ব? আপ ডাউন কৰি চাগে পিষ্টনটো যে আপোনালোকে দেখিছে চাগে ৰিচিপ্ৰকেটিং মোশ্যনত, সেইটোক ক'ব ষ্ট্ৰক, ঠিক আছে। ৰাইট নাও 1 বি নম্বৰ অপশ্যন ৰাইট, ঠিক আছে। নেক্সট কুৱেশ্যন হৈছে আপোনালোকলৈ এয়া আহিছে, হোৱাট ইজ দ্য ফৰ্মুলা ফৰ BSP? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে, সম্ভাৱ্য কুৱেশ্যন এইটো। BSP का फॉर्मूला क्या है? एन ऑप्शन राइट 2π/NT/4500 দেখা পাইছে আপোনালোকে, এইটো এন অপশ্যন ৰাইট। নেক্সট নম্বৰ, হোৱাট ইজ দ্য ফৰ্মুলা অফ ISP? BSP গম পালে আপোনালোকে, ISP এবাৰ ISPৰ ফৰ্মুলা 1 নম্বৰ অপশ্যনটো ৰাইট হ'ব, প্লেন/45। দেখিছে আপোনালোকে, এন অপশ্যন ৰাইট। ভালদৰে মনোযোগ দি চাব ভিডিঅ'টো, তেতিয়া আপোনালোকে এক্সামত এইটো পাৰিব। 1 নম্বৰ পাব। আজিকালি সকলো মক টেষ্ট এক্সামত 1 নম্বৰ কুৱেশ্যন আৰামছে পাই যাব, আপোনালোকে চেষ্টা কৰিব, ঠিক আছে। নেক্সট কুৱেশ্যন 8 নম্বৰ
question, what is the formula for compression ratio? কম্প্ৰেছন ৰেটিঅ'ৰ ফৰ্মুলা কোনটো? চাৰিটা অপশ্যন দিছে। এতিয়া মই 1 নম্বৰ অপশ্যনটো ৰাইট, VS প্লাছ VC অব্লিক VC, দেখিছে আপোনালোকে। এ নম্বৰ অপশ্যনটো ৰাইট। নেক্সট, হোৱাট ইজ দ্য ফৰ্মুলা ফৰ মেকানিকেল এফিচিয়েঞ্চি? BHP অব্লিক ISP ইনটু 100, right. A number option right. Next question, what is the name of the stroke? अच्छा, स्ट्रोक का नाम क्या है? তলত এই ছবিত আপোনালোকে দেখা পাইছে এটা পিষ্টন, পিষ্টনটো আপোনালোকে দেখা পাইছে আপোনালোকে সকলোৱে। এইটো দেখিছে আপোনালোকে, পিষ্টনৰ এইটো বন্ধ আছে, ভেলভটো বন্ধ আছে। লেফ্ট চাইডত মন কৰিছে আপোনালোকে, এইটো ভেলভটো বন্ধ আছে। যিহেতু এইটো আপোনালোকে অনুমান কৰক কি হ'ব পাৰে। এইটো তলত অপশ্যন দিছে। এ নম্বৰ অপশ্যন কম্প্ৰেছন, 2 নম্বৰ পাৱাৰ ষ্ট্ৰোক, 3 নম্বৰ চি নম্বৰ চাকচন, ডি নম্বৰ এক্সহাষ্ট। এতিয়া কোনটো হ'ব পাৰে আপোনালোকে দেখা পাইছে এইটো। যিহেতু চাকচনত বায়ুটো শুহি লয় SI ইঞ্জিন বা পেট্ৰল ইঞ্জিনত, আৰু CI ইঞ্জিনত বায়ুটো লয়, আৰু SI পেট্ৰল ইঞ্জিনত যিহেতু আপোনালোকে জানে এয়াৰ এণ্ড পেট্ৰল দুইটা শোষণ কৰে, চাকচন যাক কয়, বা চাকচন। প্ৰথমতে চাকচন, ছেকেণ্ড চাকচন, কম্প্ৰেছ, পাৱাৰ, এক্সহাষ্ট, চাৰিটা ষ্ট্ৰক। ঠিক আছে। এইটো যিহেতু আপোনালোকে তললৈ আহিছে, এইটো চাকচন এইটো নহ'ব। এইটো আপোনালোকে এইটো 180 ডিগ্ৰীত। এটা কথা আপোনালোকে মন কৰিব, পিষ্টনটো ওপৰৰ পৰা তললৈ 2 ষ্ট্ৰক বা 4 ষ্ট্ৰক ইঞ্জিনৰ ওপৰৰ পৰা পিষ্টনটো ওপৰৰ পৰা তললৈ আপ ডাউন কৰি থাকে, আপোনালোকে সকলোৱে জানে। বটম ডেড চেণ্টাৰ এণ্ড টপ ডেড চেণ্টাৰ। ঠিক আছে। এতিয়া কিমান ডিগ্ৰীত আপোনালোকে আপ ডাউন কৰোঁতে লাগে, মানে ধৰক ক্ৰেংকশ্বেপটো আপোনালোকে দেখা পাইছে, ক্ৰেংকশ্বেপডাল এনেকৈ ঘূৰোঁতে 180 ডিগ্ৰী লাগে। ঠিক আছে, দেখিছে আপোনালোকে 180 ডিগ্ৰী তলত লিখা আছে। এই তলত এইটো চাকচন নহ'ব, এইটো চাকচন হৈছে ইয়াত। ঠিক আছে, চাকচন ষ্ট্ৰক এইটোক ক'ব হা। চাকচন মানে ধৰক এইটো বায়ু বা এইটো যিকোনো শোষণ কৰিছে ন, সেইটো কাৰণে চাকচন। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ষ্ট্ৰক? এই ষ্ট্ৰকটোৰ নাম কি? এতিয়া আপোনালোকে দেখা পাইছে এইটো ষ্ট্ৰক, ছবিখনত দেখা পাইছে। ষ্ট্ৰকটোৰ নাম হ'ব এইটো পাৱাৰ হ'লে এইটো এক্সহাষ্ট হ'ব পাৰে। এইটো এক্সহাষ্ট নহ'ব, এইটো কম্প্ৰেছন ষ্ট্ৰক হয়। ঠিক আছে, কম্প্ৰেছ কৰিছে, দুইটা বাল্ব বন্ধ আছে, যিহেতু এইটো কম্প্ৰেছ, চাকচন কম্প্ৰেছ কৰিছে। আপোনালোকে সকলোৱে জানে কম্প্ৰেছ হওঁতে যিটো ইনজেকশ্যন বাল্ব, যিকোনো পেট্ৰল ইঞ্জিনত যিটো স্পাৰ্ক হয়, সেইটো খোল খাই যায়, মানে ধৰক ইগনিশ্যন হয়, স্পাৰ্ক হয়। ঠিক আছে, চাকচন কম্প্ৰেছন ষ্ট্ৰক। ঠিক আছে, এই ছবিত দেখা পাইছে কম্প্ৰেছ হৈছে, চাকচন কম্প্ৰেছ। হোৱাট ইজ দ্য নেম অফ দ্য ইণ্ডিকেটৰ? ইণ্ডিকেটৰটোৰ নাম কি আপোনালোকে মন কৰক ভালদৰে। এইটো ডেড বাল্ব হ'ব। ঠিক আছে। হোৱাট ইজ দ্য নেম অফ দ্য ইণ্ডিকেটৰ? ইণ্ডিকেটৰটোৰ নাম কি? এই চিত্ৰ দেখা পাইছে ইণ্ডিকেটৰটোৰ নাম কি হ'ব পাৰে আপোনালোকে? তলত দিয়া আছে এন অপশ্যন, ডেড বাল্বটো হ'ব নোৱাৰে। ক্ৰুইজ কণ্ট্ৰল। তাৰপিছত নেক্সট দিয়া আছে চিন অপশ্যন, ট্ৰেকশ্যন কণ্ট্ৰল, ষ্টেবিলিটি কণ্ট্ৰল,
এইটো ডেফিনেটলি বি নম্বৰ অপশ্যন হ'ব পাৰে ক্ৰুইজ কণ্ট্ৰল ঠিক আছে ক্ৰুইজ কণ্ট্ৰল হোৱাট ইজ দ্য নেম অফ দ্য ইণ্ডিকেটৰটোৰ নাম কি TCS অফ এই ইণ্ডিকেটৰটোৰ নাম এ নম্বৰ অপশ্যন নহ'ব বি নম্বৰ অপশ্যন নহ'ব চি নম্বৰ অপশ্যন ট্ৰেকশ্যন কণ্ট্ৰল ষ্টেবিলিটি কণ্ট্ৰল এইটো ট্ৰেকশ্যন কণ্ট্ৰল হ'ব পাৰে ঠিক আছে চি নম্বৰ অপশ্যন ৰাইট এইটো আপোনালোকে এইটো মন কৰিছে হোৱাট ইজ দ্য নেম অফ দ্য ইণ্ডিকেটৰ ছবিত দেখুওৱা চিত্ৰটো কোনটো দৰ্শাইছে তলৰ চাইড অপশ্যনৰ ভিতৰত আপোনালোকে ইয়াত ডেফিনেটলি ডি নম্বৰ অপশ্যন ৰাইট হ'ব ইয়াত দেখিছে ইলেক্ট্ৰিক পাৱাৰ ষ্টিয়াৰিং ৰাইট ডি নম্বৰ অপশ্যন নেক্সট হোৱাট ইজ দ্য নেম অফ দ্য ইণ্ডিকেটৰটোৰ নাম কি চিট বেল্ট দেখিছে এজন ব্যক্তি বহি আছে চিট বেল্ট বান্ধি লৈছে চিট বেল্ট ইণ্ডিকেটৰ ঠিক আছে এ নম্বৰ অপশ্যন ৰাইট হোৱাট ইজ দ্য নেম ইণ্ডিকেটৰ চিত্ৰটো দেখাইছে ব্ৰেক হ'ব এইটো ঠিক আছে এইটো ব্ৰেক অপশ্যন নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য ষ্টাৰ্টিং চিষ্টেমটোৰ নাম কি এইটো দেখা পাইছে আপোনালোকে এইটো পিষ্টন তলত বেটাৰী দিয়া আছে ইলেক্ট্ৰিক মটৰ দেখা পাইছে আপোনালোকে ইলেক্ট্ৰিক মটৰ ক্ৰেংকিং হ'ব এইটো ঠিক আছে চি অপশ্যন ৰাইট হোৱাট ইজ দ্য নেম অফ দ্য स्टार्टिंग सिस्टम शुरुआती सिस्टम का नाम क्या है এইটো আপোনালোকে চিত্ৰটোত কি দৰ্শাইছে তলৰ চাৰিটা অপশ্যনৰ ভিতৰত আপোনালোকে কম্প্ৰেছ এয়াৰ ক্ৰেংকিং হাইড্ৰলিক ক্ৰেংকিং ইলেক্ট্ৰিক মটৰ ক্ৰেংকিং নহ'ব গেছলিন ইঞ্জিন ক্ৰেংকিং নহ'ব হাইড্ৰলিক ক্ৰেংকিং হ'ব পাৰে এইটো বি নম্বৰ অপশ্যন ৰাইট ঠিক আছে হোৱাট ইজ দ্য নেম অফ দ্য এক্স অপশ্যনটো এইটো এক্সহাষ্ট হ'ব ঠিক আছে এক্সহাষ্ট পৰ্ট আপোনালোকে এটা কথা জানে নিশ্চয় পেট্ৰল ইঞ্জিনত বাল্বৰ পৰ্ট বুলি কোৱা হয় বাল্ববোৰক এক্সহাষ্ট পৰ্ট ইনলেট পৰ্ট তেনেকৈ কৰে ঠিক আছে কিন্তু ডিজেল ইঞ্জিনত কিন্তু তেনেকৈ পৰ্ট বুলি নকয় ভেলভবোৰক কি বুলি কয় আপোনালোকে জানে ভেলভ বুলি কয় ইনলেট এক্সহাষ্ট ভেলভ তেনেকৈ কয় পেট্ৰল ইঞ্জিনত এক্সহাষ্ট পৰ্ট বুলি কয় ঠিক আছে এতিয়া বি নম্বৰ অপশ্যন ৰাইট নেক্সট হোৱাট ইজ দ্য ইঞ্জিন হেভিং চিলিণ্ডাৰ 60 ডিগ্ৰী কোনটো হ'ব পাৰে হোৱাট ইজ দ্য ইঞ্জিন হেভিং চিলিণ্ডাৰ এট 60 ডিগ্ৰী 60 ডিগ্ৰীৰ পৰা চিলিণ্ডাৰৱালা ইঞ্জিন কোনছা হে কোনটো 60 ডিগ্ৰী থাকে ইঞ্জিনত ৰেডিয়েল নহ'ব অপ'জ নহ'ব ভি ইঞ্জিন হ'ব পাৰে ঠিক আছে ভি ইঞ্জিন ৰাইট হোৱাট ইজ দ্য ইঞ্জিন হেভিং চিলিণ্ডাৰ ইন 90s of cylinder of 4 cylinders ठीक है इंजन कौन सा है जिसमें 90 डिग्री 4 में प्रत्येक में 4 सिलेंडर है रेडियल हो डेफिनेटली व्हाट इज द इंजन मोस्ट प्रिफर्ड इन एयरप्लेन हवाई जहाज में सबसे अधिक पसंद किया जाने वाला इंजन का नाम क्या है ৰেডিয়েল হ'ব ঠিক আছে মই সোনকালে কৈ গৈছোঁ আনচাৰবোৰ ঠিক আছে হোৱাট ইজ দ্য টাইপ অফ ইঞ্জিন हैज़ मोर इंजन स्पीड एंड मोर कम्बसन प्रेशर किस प्रकार के इंजन की गति और अधिक दहन का दबाव होता है কোনটো হ'ব হোৱাট ইজ দ্য টাইপ আপোনালোকে চাৰিটা অপশ্যন দিছে চিলেকশ্যন কৰিব কোনটো হয় কমেণ্ট অপশ্যনত জনাই দিব বুলি আশা থাকিল ঠিক আছে What is the type of engine has more engine speed and more combustion pressure? Definitely later radial hobo. ठीक है N option right. 25 no question which engine is more economical and compact? कौन सा engine अधिक किफायती और compact है? Definitely V engine होगा ठीक है which is the high fuel efficient engine उसका इंजन कुशल इंजन कौन सा है high fuel efficient এটা radial होगा definitely high fuel efficient C was right which the engine also called as a constant pressure cycle engine
इंजन जिसे निरंतर दबाव चक्र इंजन भी कहा जाता है कोनটো which is the engine also called as constant pressure cycle engine কোনটো হ'ব তলৰ অপচনৰ ভিতৰত definitely pressure cycle engine auto cycle না বি ডিজেল cycle হ'ব ঠিক আছে what is the called distance between center of the crank pin to the center of the main journal क्रैंक पिन के केंद्रों के बीच की दूरी को मुख्य पट्टिका के केंद्र में क्या कहा जाता है What is called the distance between center of the crank pin to the center of the main journal? এটা কি ক'ব থ্ৰ ঠিক আছে থ্ৰ বুলি কোৱা হয় ফেকনা হিন্দীত কোৱা হয় ঠিক আছে How the piston stroke is defined as piston stroke को किसे परिभाषित किया जाता है चारिटा ऑप्शনৰ ভিতৰত শুদ্ধ উত্তৰটো How the piston stroke is defined as piston stroke को किसे परिभाषित किया जाता है N of option right double throw Next number question is what is 30 number question what is firing order क्या है firing order क्या है শুদ্ধটোৰ চাইড অপচনৰ ভিতৰত হ'ব suction power stroke sequence of power stroke suction compress power exhaust firing order definitely compression stroke হ'ব পাৰে no N of option হ'ব sequence of the power stroke occurrence stroke की घटना का अनुक्रम what is the firing order sequence of power stroke occurrence ঠিক আছে what is the use of Borden gas ঠিক আছে N of option right measure pressure दबाव की मापने के लिए what is the Borden gas यूज करा হয় measure pressure ठीक है दबाव को मापने के लिए which is used to start a heavy earth moving engine एक भारी पृथ्वी के चलने वाले इंजन को शुरू करने के लिए किसका उपयोग किया जाता है तीनों आंसर राइट एक भारी पृथ्वी के चलने वाले इंजन को शुरू करने के लिए किसका उपयोग किया जाता है इलेक्ट्रिक मोटर क्रैंकिंग हैंड क्रैंकिंग compression air cranking gasoline heavy earth moving gasoline D number option earning gasoline engine cranking ঠিক আছে 33 number option question which is the engine adopts hand cranking আপোনালোকে সকলোৱে জানে कौन सा इंजन साथ के स्क्रैकिंग को অফ মানাতা है মানে ধৰক স্মল ইঞ্জিন হ'ব ডেফিনেটলি হেণ্ডে ক্ৰেংকিং কৰে মানে যি কিছুমান ইঞ্জিন আপোনালোকে দেখিছে ঘৰত যেনেকৈ মেচিনটো হাতে ক্ৰেংকিং কৰি বা ষ্টাৰ্টিং কৰে সেইবোৰক স্মল ইঞ্জিন ঠিক আছে which is the most preferred starting system in LMVবোৰত জেনেৰেলি আজিকালি कौन की LMV में सबसे पसंदीदा अभिनीत प्रणाली कौन सा है डेफिनेटली साइन ऑफ ऑप्शन इलेक्ट्रिक मोटर क्रैंकिंग ठीक है 35 नंबर क्वेश्चन व्हाट इज द टाइप ऑफ इंजिन एटू इनलाइन बस আজিলৈ ইমানেই আছিল ভিডিঅ'টো আশা কৰোঁ ভিডিঅ'টোৱে আপোনালোকক অলপ হ'লেও উপকৃত কৰাব ধন্যবাদ থ্যাংক ইউ Thanks for watching and ignore my mistake friends. Bye bye. Take care always.